আশ্রয় থাকি দুর্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকী হোৱা কিয়? তাৰ উত্তৰ আজি নাৰায়ণক দিব লাগিবনে? তুমি নিষ্ঠুৰ আৰু তুমি? মই মোৰ কৰ্তব্য কৰিছো। তেন্তে মোৰ কৰ্তব্যত কোনখিনি ত্ৰুটি হ'ল? ভাগিন ভাগিন বুলি মুখৰ অমৃতেৰে ভুলাই অন্তৰত চিৰসঞ্চিত হলাহল বৃক্ষগ্ৰহী সন্মুখ ৰণত অখি ধাৰণ কৰি শত্ৰুতা আচৰণ কৰা অনেক গুণেশ্বৰ মামা। যদুপতি ক্ৰোধান্ধ মানৱই এই প্ৰবঞ্চনা এই প্ৰতাৰণা ক্ষমাৰ অযোগ্য বুলি জানো, কিন্তু পূৰ্ণ ব্ৰহ্ম নাৰায়ণৰ কপটনিদ্ৰাতকৈও মোৰ এই আচৰণ বেছি দোষণীয় নে? ভুল বুজিছা মামা। ভুল কৰি কৰি সদায় ভুলতে অভ্যস্ত হৈছো। এতিয়া আৰু সেই বতৰত সেই ভুল নাভাবে নাৰায়ণ। মামা তোমাৰ দুখতে কৌৰৱ ধ্বংস হ'ল। স্বৰ্ণ লংকা চাই কৰিছিল ৰাজধাৰা বিভীষণে। আৰু আজি স্বৰ্ণময় ভাৰত ভূমি শ্মশান কৰিলা ৰাজমাতু তুমি সপোনি। হে মাধৱ, মোৰ ধন্যবাদ কৰিবা গ্ৰহণ। নবুজিলো মামা। অতি সহজ পৰপদ সেই সপোনি দুৰ্যোধনৰ অন্যায় প্ৰতিপালিত প্ৰবঞ্চক প্ৰতাৰক ৰাজদ্ৰোহী সপোনিৰ মূৰৰ পৰা এই যুদ্ধৰ সকলো দুখ কলংক জাপি দি উগতিৰ গতি ত্ৰিজগতৰ প্ৰতি ভগৱান কৃষ্ণই যেতিয়া দুখৰ হাত সাৰিব পাৰিছে, তেন্তে সপোনি কম সপোনি নহয়। তাৰ জীৱন ধন্য, তাৰ জনম ধন্য। আৰু এই জনমৰ গৰাকী তুমি মোৰ ধন্যবাদ গ্ৰহণ কৰা। তোমাৰ উদ্দেশ্য আৰু উদ্দেশ্য এটি নহয়। তোমাৰ উদ্দেশ্য প্ৰতিশোধ ধ্বংস, কিন্তু মই यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्म संस्थापनार्थाय सम्भवामि युगे युगे। सम्भवामि युगे युगे।